গাইজ, আপোনাসকলৰ কি খবৰ? নিশ্চয় ভাল, মোৰো ভাল। বহুত দিন ব্লগ দিয়া নাই, ভাবিলোঁ আজি ব্লগ এটা বনাওঁ। আজি নামঘৰলৈ যাম, ভাবিলোঁ ব্লগ এটা আগবঢ়াওঁ। যিমান পাৰোঁ দেখা দিবলৈ চেষ্টা কৰিম। হাই, হেল্ল', নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ, আপোনালোকক পাছতকৈ লগ পাইছোঁ। এতিয়া ৰেডি হ'লোঁ। গাইজ, ফাইনেলি গাড়ীত বহিলোঁ, এতিয়া গৈ আছে। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ, আহি এতিয়া বৰ্তমান চিনেমাৰা পালোহি। আজি ব্লগটোত ইমান কথাও নকওঁ আৰু নিজৰ ফেচটো নেদেখাওঁ। যিমান পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম দৃশ্যবোৰ। আপোনালোকে ব্লগটো চাই থাকিব। গাইজ, নামঘৰৰ ভিতৰত জ্বলাব কাৰণে চাকি লৈছোঁ। আপোনাৰ সকলোৱে ভিডিঅ'টো চাই থাকিব। গাইজ, দেখিছেনে ইমান ধুনীয়া চাকিবোৰ জ্বলি আছে। আমিও এতিয়া চাকি জ্বলাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব।
চ' গাইজ ফাইনেলি চাকি তাকি জ্বলালোঁ। এই ফিটা দুডাল কিনিলোঁ, মানে ফিটা বান্ধিলে ভাল বুলি কয়, যিকোনো মনৰ আশা পূৰণ হয় তাকিলে বান্ধিলে, যাতে আমাৰ চেনেলৰ ফেমিলি মেম্বাৰবোৰ বাঢ়ি যায় আৰু মোৰ চেনেলটো যাতে গ্ৰ' হয়। আপোনালোকৰ আশীৰ্বাদ আপোনালোকে সদায় ছাপোৰ্ট কৰি যায়। আৰু এডাল আছিলে চ' মায়ে বান্ধিব।